নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় সেইটো কিহৰ কাৰণে মৃত্যু হয় আৰু কুকুৰাৰ পোৱালিবোৰক আমি মৃত্যুৰ পৰা কেনেকৈ বচাব পাৰিম সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহলে আমাৰ পেজটো লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে এতিয়া আমাৰ এই টিপছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ বহুতো কাৰণ আছে প্ৰথম কাৰণটো হ'ল যে আপোনালোকে জোৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰে তাৰ পৰা যদি আপোনালোকে বি গ্ৰেডৰ পোৱালি ক্ৰয় কৰে তেতিয়াও বহু কুকুৰাৰ পোৱালিৰ মৃত্যু হৈ যায় বি গ্ৰেডৰ পোৱালি যদি আপোনালোকে ক্ৰয় কৰে তেনেহলে বি গ্ৰেডৰ পোৱালিৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় লগতে সিহঁতৰ মাজত কেলছিয়ামৰ অভাৱো দেখিবলৈ পোৱা যায় সিহঁতবোৰ দুৰ্বল হয় আৰু তেনেকৈ বহু পোৱালিৰ মৃত্যু হৈ যায় সেই কাৰণে আপোনালোকে সদায় এ গ্ৰেডৰ পোৱালি ক্ৰয় কৰিব যিসকল লোকে এ গ্ৰেড আৰু বি গ্ৰেড কুকুৰাৰ পোৱালিৰ মাজৰ পাৰ্থক্য নাজানে তেওঁলোকক আমি জনাই দিব বিচাৰিছো ডাঙৰ আকাৰৰ কণীৰ পৰা যিবোৰ পোৱালি ওলায় সেইবোৰ হৈছে এ গ্ৰেডৰ পোৱালি আৰু সৰু আকাৰৰ কণীৰ পৰা যিবোৰ পোৱালি ওলায় সেইবোৰ হৈছে বি গ্ৰেডৰ পোৱালি আৰু বি গ্ৰেডৰ পোৱালিৰ আকাৰো সৰু থাকে কুকুৰাবোৰে যেতিয়া প্ৰথম কণী দিবলৈ আৰম্ভ কৰে তেতিয়া সেই কণীবোৰৰ আকাৰ সৰু থাকে আৰু সেই কণীৰ পৰা যেতিয়া পোৱালি ওলায় সেইবোৰক বি গ্ৰেডৰ পোৱালি বুলি কোৱা হয় আৰু সেইবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সিহঁতৰ ওজনো সোনকালে বৃদ্ধি নহয় লগতে সিহঁতৰ মৃত্যু সোনকালে হয় কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ দ্বিতীয়টো কাৰণ হ'ল আপোনালোকে যিবোৰ কুকুৰাক পোৱালি উলিয়াবৰ কাৰণে কণী পাৰিবৰ বাবে ৰাখে সেই কুকুৰাবোৰক যদি আপোনালোকে ভাল খাদ্য খাবলৈ নিদিয়ে সিহঁতক যদি আপোনালোকে ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ নিদিয়ে তেতিয়া সেই কণীবোৰৰ পৰা যিবোৰ পোৱালি ওলায় সেইবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু সিহঁতৰ সোনকালে মৃত্যু হৈ যায় সেই কাৰণে আপোনালোকে যিবোৰ কুকুৰা কণী পাৰিবৰ কাৰণে ৰাখে সিহঁতক ভাল খাদ্য খাবলৈ দিব আৰু সিহঁতক ভাল পুষ্টিযুক্ত খাদ্য খাবলৈ দিব কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ তৃতীয়টো কাৰণ হ'ল ডায়েৰিয়া কুকুৰাৰ পোৱালিবোৰৰ যদি ডায়েৰিয়া হয় তেতিয়া সিহঁতে ৰঙা ৰঙৰ পায়খানা কৰে বা বগা ৰঙৰ পায়খানাও কৰে আৰু সিহঁতৰ পায়খানা থলিত পায়খানা লাগি থাকে আৰু এই সমস্যাটো সাধাৰণতে খাদ্যৰ কাৰণে দেখিবলৈ পোৱা যায় যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিবোৰক ঘৰুৱা খাদ্য খাবলৈ দিয়ে বা লোকেল কুকুৰাৰ পোৱালিবোৰক যদি আপোনালোকে বেছি পুষ্টিযুক্ত প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিয়ে প্ৰথম দিনাখন তেতিয়া সিহঁতৰ মাজত এই সমস্যা দেখিবলৈ পোৱা যায় চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ব্ৰুডিং ৰুমত ভৰাব তেতিয়া কুকুৰাৰ পোৱালিবোৰক লগে লগে দানা খাবলৈ নিদিব সিহঁতক প্ৰথম 2 ঘণ্টা বা 3 ঘণ্টামান গুড়ৰ পানী বা ইলেক্ট্ৰোলাইট পানী খাবলৈ দিব আৰু তাৰ পাছতে সিহঁতক দানা খাবলৈ দিব আমি আমাৰ লোকেল কুকুৰাৰ পোৱালিবোৰক প্ৰথম দিনাখন প্ৰথম 2 পৰা 3 ঘণ্টামান গুড়ৰ পানী খাবলৈ দিওঁ আৰু 2 ঘণ্টাৰ পাছত সিহঁতক আমি মাকৈৰ গুড়ি বা খুদি চাউল খাবলৈ দিওঁ প্ৰথম দিনাখন আমি আমাৰ লোকেল কুকুৰাৰ পোৱালিবোৰক কোনো ধৰণৰ প্ৰি ষ্টাৰ্টাৰ বা ষ্টাৰ্টাৰ দানা খাবলৈ নিদিওঁ সিহঁতক আমি মাকৈৰ গুড়ি বা খুদি চাউল খাবলৈ দিওঁ আৰু যেতিয়াৰ পৰা আমি কুকুৰাৰ পোৱালিবোৰক এনেকৈ পোহপাল দিয়া আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা আমি এই সমস্যাটো মানে এই ডায়েৰিয়াৰ সমস্যাটো দেখিবলৈ পোৱা নাই আৰু 1 পৰা 30 দিনলৈ আমি আমাৰ লোকেল কুকুৰাৰ পোৱালিবোৰক কেনেকৈ পোহপাল দিওঁ কি খাদ্য খাবলৈ দিওঁ কি দৰৱ খাবলৈ দিওঁ সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে আমি গোটেইকেইটা ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছোঁ আৰু তাৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 4 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক সঠিক তাপমাত্ৰাত ব্ৰুডিং নকৰে তেতিয়া চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক ভালকৈ ব্ৰুডিং নকৰে তেতিয়া সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে কোৱা হয় প্ৰথম অৱস্থাত যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক ভালকৈ ব্ৰুডিং কৰে তেনেহলে সেই পোৱালিবোৰৰ ওজনো সোনকালে বৃদ্ধি হয় সিহঁতৰ গ্ৰোথ ভাল হয় লগতে সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰো দেখিবলৈ পোৱা নাযায় সেই কাৰণে প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক ভালকৈ ব্ৰুডিং কৰাটো অত্যন্ত প্ৰয়োজন কুকুৰাৰ পোৱালিবোৰক তাপ দিবৰ কাৰণে আপোনালোকে ইলেক্ট্ৰিক বুডাৰৰো ব্যৱহাৰ কৰিব পাৰে গেছ বুডাৰৰো ব্যৱহাৰ কৰিব পাৰে বা ৰঙা ৰঙৰ বাল্ব জ্বলায়ো সিহঁতক তাপ দিব পাৰে যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাৰ পোৱালিবোৰক তাপ দিব বিচাৰে তেতিয়া এটা ব্ৰুডিং ৰুমত 100 পোৱালিৰ হিচাপত 200 পাৱাৰ ৰঙা ৰঙৰ বাল্ব জ্বলাব আৰু যদি আপোনালোকে গৰমৰ দিনত কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰে তেতিয়া যদি সিহঁতক তাপ দিব বিচাৰে তেনেহলে 100 কুকুৰাৰ পোৱালিৰ হিচাপত আপোনালোকে এটা ৰঙা ৰঙৰ বাল্ব জ্বলায়ো সিহঁতক তাপ দিব পাৰে কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 5 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে এটা ব্ৰুডিং ৰুমত জোখতকৈ অধিক পোৱালি ৰাখে
চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এটা ব্ৰুডিং ৰুমত জোখতকৈ অধিক পোৱালি ৰাখে তেতিয়া কুকুৰাৰ পোৱালিবোৰ থুপ খাই থাকে আৰু থুপ খাই বহু পোৱালিৰ মৃত্যু হয় সেইকাৰণে আমি আপোনালোকক এইটোৱে পৰামৰ্শ দিম যে আপোনালোকে এটা ব্ৰুডিং ৰুমত জোখতকৈ অধিক পোৱালি নাৰাখিব যদি আপোনালোকে 200টা পোৱালি ব্ৰুডিং কৰে তেনেহলে 200টা পোৱালিৰ কাৰণে আপোনালোকে দুটা ব্ৰুডিং ৰুম নিৰ্মাণ কৰিব এটা ব্ৰুডিং ৰুমত আপোনালোকে 100টা পোৱালি ৰাখিব আৰু আনটো ব্ৰুডিং ৰুমত আপোনালোকে 100টা পোৱালি ৰাখিব আৰু যদি আপোনালোকে এনেকৈ ভাগ ভাগ কৰি পোৱালিবোৰ ব্ৰুডিং কৰে তেতিয়া এই সমস্যাটো আপোনালোকে দেখিবলৈ নাপাব কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 6 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে সময়মতে কুকুৰাৰ পোৱালিবোৰক সঠিক দৰৱ খাবলৈ নিদিয়ে তেতিয়া চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ক্ৰয় কৰি আনে তেতিয়া সেই পোৱালিবোৰৰ মাজত বিভিন্ন ধৰণৰ ইনফেকশ্যন বা ভাইৰাছো আহিব পাৰে সেই হেচাৰীৰ পৰা মানে য'ৰ পৰা আপোনালোকে কুকুৰাৰ পোৱালিসমূহ ক্ৰয় কৰি আনে আৰু সেই ভাইৰাছ ইনফেকশ্যনসমূহ নাইকিয়া কৰিবৰ কাৰণে দ্বিতীয় দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত এন্টিবায়োটিক কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিয়া হয় আৰু কেতিয়াও কেৱল এন্টিবায়োটিক কুকুৰাৰ পোৱালিবোৰক বা ডাঙৰ কুকুৰাক খাবলৈ নিদিব এন্টিবায়োটিকৰ লগত বি কমপ্লেক্স ভিটামিন মিহলি কৰিহে সিহঁতক খাবলৈ দিব যদি আপোনালোকে কেৱল এন্টিবায়োটিক কুকুৰাৰ পোৱালিবোৰক বা ডাঙৰ কুকুৰাক খাবলৈ দিয়ে তেতিয়া এন্টিবায়োটিকে সিহঁতৰ কিডনি নষ্ট কৰে লগতে এন্টিবায়োটিক খোৱাৰ পাছত কুকুৰাবোৰ দুৰ্বল হৈ যায় লগতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কম হৈ যায় সেই কাৰণে এন্টিবায়োটিকৰ লগত বি কমপ্লেক্স ভিটামিন মিহলি কৰি দিয়াটো অত্যন্ত প্ৰয়োজন আৰু যেতিয়া আপোনালোকে এই ঔষধসমূহ কুকুৰাবোৰক পানীত মিহলি কৰি খাবলৈ দিব তেতিয়া পানী সদায় কমকৈ ল'ব যদি আপোনালোকে পানী বেছিকৈ লয় তেতিয়া ঔষধসমূহ নষ্ট হৈ যায় কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 7 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক সময়মতে গোটেইকেইটা ভেকচিন নকৰে চাওক বন্ধু বান্ধৱীসকল 5ৰ পৰা 7 দিন বয়সত কুকুৰাৰ পোৱালিবোৰক ৰাণীখেদ ভেকচিন দিয়া হয় যাক F1 ভেকচিন বুলিও কোৱা হয় তাৰ পাছত 12ৰ পৰা 14 দিন বয়সৰ কুকুৰাৰ পোৱালিবোৰক IBD ভেকচিন দিয়া হয় 21 দিন বয়সত সিহঁতক ৰাণীখেদৰ বুষ্টাৰ ড'জ দিয়া হয় আৰু 28 দিন বয়সত সিহঁতক IBDৰ বুষ্টাৰ ড'জ দিয়া হয় আৰু এই গোটেইকেইটা ভেকচিন যদি আপোনালোকে সময়মতে সঠিক পদ্ধতিত কুকুৰাৰ পোৱালিবোৰক দি দিব পাৰে তেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 8 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক অনবৰতে লেতেৰা পানী খাই থাকিবলৈ দিয়ে লগতে সদায় লেতেৰা বাচন বৰ্তনত দানা পানী খাবলৈ দিয়ে তেতিয়া সেই কাৰণে সদায় পৰিষ্কাৰ পানী কুকুৰাবোৰক খাবলৈ দিব লগতে পৰিষ্কাৰ বাচন বৰ্তনতে কুকুৰাৰ পোৱালিবোৰক দানা পানী খাবলৈ দিব কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 9 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে সৰু কুকুৰাৰ পোৱালিবোৰক ডাঙৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 9 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে সৰু পোৱালিবোৰক ডাঙৰ বাচনত পানী খাবলৈ দিয়ে তেতিয়া চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে সৰু পোৱালিবোৰক ডাঙৰ বাচনত পানী খাবলৈ দিয়ে তেতিয়া পানীত ডুব গৈ সিহঁতৰ মৃত্যু হৈ যায় সেই কাৰণে সৰু পোৱালিবোৰক আপোনালোকে সদায় সৰু ড্ৰিংকাৰতহে পানী খাবলৈ দিব কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 10 নম্বৰ কাৰণটো হ'ল যে আপোনালোকে যিটো গড়ালত কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰি ৰাখিছে সেই গড়ালটোৰ বাহিৰ ফালে যদি আপোনালোকে তিৰপালৰ ব্যৱহাৰ নকৰে বা কোনখিনি সময়ত তিৰপাল উঠাব লাগে কোনখিনি সময়ত নমাব লাগে সেই বিষয়ে যদি আপোনালোকে নাজানে তেতিয়াও বহু কুকুৰাৰ পোৱালিৰ মৃত্যু হৈ যায় বিশেষকৈ ঠাণ্ডা দিনত সন্ধিয়া হোৱাৰ লগে লগে তিৰপাল নমাই দিব লাগে যাতে বাহিৰৰ ঠাণ্ডা বতাহ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে আৰু বতৰটো চাই দিনৰ 9টা বা 10টা মান বজাত তিৰপাল উঠাই দিব লাগে যাতে ৰাতিটোৰ ভিতৰত কুকুৰাৰ গড়ালটোত যিখিনি গেছ জমা হয় সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 11 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ গড়ালটোত প্ৰৱেশ কৰিবলৈ দিয়ে তেতিয়া চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ গড়ালটোত প্ৰৱেশ কৰিবলৈ দিয়ে তেতিয়া তেওঁলোকৰ মাধ্যমেৰে বিভিন্ন ধৰণৰ ভাইৰাছ বা বীজাণু কুকুৰাবোৰৰ মাজত আহিব পাৰে আৰু তেতিয়া সেই বীজাণু বা ভাইৰাছে কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ বিয়পাব পাৰে সেই কাৰণে কুকুৰাৰ গড়ালটোত কাম কৰা ব্যক্তিসকলৰ বাহিৰে বেলেগক প্ৰৱেশ কৰিবলৈ নিদিব আৰু যদি কেনেবাকৈ সিহঁত প্ৰৱেশ কৰিব বিচাৰে তেতিয়া বাহিৰত পটাছ পানী থৈ দিব আৰু পটাছ পানীত ভৰি দুখন ভালকৈ জুবুৰিয়াইহে সোমাবলৈ দিব কুকুৰাৰ পোৱালিবোৰৰ যে মৃত্যু হয় তাৰ 12 নম্বৰ কাৰণটো হ'ল যে আপোনালোকে কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰোঁতে মজিয়াত যিবোৰ ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে সেই ধানৰ ভুচি বা কাঠৰ গুৰি যদি আপোনালোকে প্ৰতিদিনেই ৰেকিং নকৰে উলট-পালট নকৰে তেতিয়া তাৰ পৰা এমোনিয়া গেছৰ সৃষ্টি হয় বা সেই মজিয়াটো যদি জেকি থাকে তেতিয়াও তাৰ পৰা এমোনিয়া গেছৰ সৃষ্টি হয় আৰু তাৰ ফলত কুকুৰাৰ পোৱালিবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু তেনেকৈ বহু পোৱালিৰ মৃত্যু হৈ যায় সেই কাৰণে আপোনালোকে মজিয়াত যিবোৰ ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে সেইটো প্ৰতিদিনেই ৰেকিং কৰিবলৈ চেষ্টা কৰিব আৰু তাত এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব কুকুৰাৰ গড়ালটোত যদি এমোনিয়া গেছৰ সৃষ্টি হয় তেতিয়া বিশেষকৈ
কুকুৰাৰ পোৱালিবোৰৰ মাজত CRD বেমাৰে দেখা দিয়ে আৰু যদি পোৱালি অৱস্থাত CRD বেমাৰে দেখা দিয়ে তেতিয়া কুকুৰাৰ পোৱালিবোৰক বচোৱাটো অলপমান টান হয় সিহঁতৰ মৃত্যু হৈ যায় সেই কাৰণে আপোনালোকে এই কথাটো সদায় মনত ৰাখিব কুকুৰাৰ গড়ালটো যাতে এমোনিয়া গেছৰ সৃষ্টি নহয় তাৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব কুকুৰাৰ পোৱালিবোৰক যদি আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে বা মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকক এটা বোনাছ টিপ আমি দিব বিচাৰো সেইটো হৈছে আপোনালোকে কাম এটা কৰিব কেঁচা হালধিৰ ৰস পানীত মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব যদি আপোনালোকে কেঁচা হালধিৰ ৰস সপ্তাহত 3 দিন দিনত এবাৰ কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিয়ে তেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব কেঁচা হালধিৰ ৰসে কুকুৰাৰ পোৱালিবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে লগতে কেঁচা হালধিৰ ৰসে এন্টিবায়টিকৰো কাম কৰে সেই কাৰণে আপোনালোকে এই কামটো কৰিবলৈ চেষ্টা কৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰি মাৰিছো ধন্যবাদ